নমস্কাৰ। বহুত দিন আপোনালোকৰ ওচৰলৈ আহিব পৰা নাই, আজি আহিলোঁ। অকণমান বোলো কথা হওঁ, ভাল লাগিব মনবিলাকো। পুৰণা বছৰ বিদায় দিব হ'ল, নতুন বছৰ ঘৰ আদৰি ল'ব হ'ল। সেইদিনা পুৰণা বছৰ বিদায় দিবৰ কাৰণে পিকনিক গ'লোঁ ওচৰৰ মহিলাখিনিৰ লগত। পৰিয়াল হিচাপত গৈছোঁ আৰু অলপ ফূৰ্তি কৰিলোঁ। আপোনালোকৰ অলপমান ভিডিঅ' পঠাই দিছোঁ, চাব। এইখন স্ক্ৰীনটো না আছে দে। আকৌ আহিম আপোনালোকৰ ওচৰত। এইফালে নাচালে মই নাচিম। এইফালে গ'ল মই নাচিম। নগত খিনাই দিলে লাহে লাহে লৈ আছে দে। চৰি মাৰিম বুলি পেন পিন্ধি আহিছোঁ। ভৰিয়ে পাৰ নাপাওঁ। আপুনি এক্সপ্ৰেছন চাওক। বিহু এটা দি দিয়া। বিহু এটা দিয়া না। এয়া আমি চন্দ্ৰপুৰত টকাতলিলৈ গৈছিলোঁ পিকনিক খাবলৈ, কিন্তু এই য'ত মানে আমাৰ বুকিং কৰা হ'ল তাত অকণমান ওচৰতে মানে শ্মশান এখন আছে। সেইকাৰণে তাত হেৰি নকৰি আমি বেলেগ এটা স্পটত আহিলোঁ। তাতে মানে তাত ভাল নালাগিলে, সেইকাৰণে ইয়াত আহি পেলাই বুকিং কৰি বৰ ধুনীয়া লাগে প্লেচটো, চাবচোন আপোনালোকে। এয়া আমাৰ ওচৰৰ মহিলাৰ লগত পিকনিক খাব আহিছোঁ চন্দ্ৰপুৰত। ভাল লাগিছে আৰু খানা খাম এতিয়া। এয়া আহি আছোঁ আমি চন্দ্ৰপুৰলৈ। এয়া পিকনিক স্পটৰ